মৰ্নিং আমি ওলাইছোঁ যাবলৈ নলবাৰী ডিষ্ট্ৰিক্টৰ পিপলিবাৰী। তো এতিয়া বাজিছে 9:19। তো আজি আমাৰ তাত আছে চ' ফাৰ্ষ্ট ডে 13, 14, 15 তাত আমি তাত থাকিম। তো আহিব সকলো লগ পাম। আৰু এতিয়া হোটেল এখনলৈ আহিছোঁ, মানে ৰাতিপুৱাই কিবা এটা খাই ল'ব লাগিব নহ'লে মানে গাটো ভাল নালাগে। তো সেইটো কাৰণে হোটেল এখনলৈ গাইজ বৰ্তমান আমি এতিয়া যাবলৈ ওলালোঁ। বাছ আহি ৰখি আছে, তো সকলোৱে ৰেডি। গৈছিলোঁ পৰঠা চব্জি খাবলৈ, তো আহিলোঁ এতিয়া। আৰু আমাৰ যোৱাকালি পেণ্ডেল আছিলে ইয়াতে, 3 দিন আমি ইয়াতে থাকিলোঁ, ভাল লাগিলে। এইটো কি বা মন্দিৰ হয় নাজানো, গেটটোত ডাঙৰ গেটটোতে নাম নাই একো মন্দিৰৰ। তো ভাল লাগিলে ইয়াতে 3 দিন থাকি। তো গৈ আছোঁ আমি নলবাৰী ডিষ্ট্ৰিক্টৰ পিপলিবাৰী 13, 14, 15 আমি তাত থাকিম। তো সকলোৱে আহিব, ভাল লাগিব, লগ পাম। আৰু নেক্সট ভিডিঅ'টোত মই আমাৰ পেণ্ডেলৰ লিষ্টখন পঢ়ি দিম, ক'ত ক'ত আছে, ক'ত পেণ্ডেল আছে। তো সকলো আহিব, লগ পাম, ভাল লাগিব। গাইজ বৰ্তমান আহি পালোঁ আজি আমাৰ পেণ্ডেলৰ জেগা পিপলিবাৰী। তো ইয়াতে কামবোৰ চলি আছে। তো পেণ্ডেল বনোৱা হৈ গ'ল, তো দেখুৱাই আছোঁ, চাই থাকক। তো এয়া পেণ্ডেলৰ আমাৰ এখন ষ্টেজ হয়, তো কামবোৰ চলি আছে। ষ্টেজ বনাই আছে, আধা আধি হ'লে কমপ্লিট। তো বনাই আছে এইবোৰ। আৰু এইখন আমাৰ ৰেম্প হয়, এইখন ৰেম্প। তো এইখনৰ কাম চলি আছে আৰু তক্তা পাৰি আছে এতিয়া। এয়া তক্তা পাৰি আছে, ৰেম্পখন বনাব, কমপ্লিট কৰিব। তো এইবিলাক চাউণ্ড ছিষ্টেম হয়, এইবিলাক চাউণ্ড ছিষ্টেম ফিটিং কৰি আছে। এইবোৰ ওপৰৰ এইখন স্ক্ৰীণখন গাঁঠি আছে আৰু এইবিলাক সকলো। তো ৰাতিলৈ ৰেডি হৈ যাব, আৰু ৰাতিলৈ মানে অলপ দেৰিকৈ ৰেডি হৈ যাব এইবোৰ। তো দেখুৱাই যাম, চাই থাকিব। তো গাইজ বৰ্তমান আমাক ৰুম দি দিলে, আমি ৰুম আহি পালোঁ। দেৰি হ'ল, আমি 12টামানত আহি পালোঁ চাগে। এতিয়া অলপমান ৰুমত গা পা ধুই ফ্ৰেছ হ'লোঁ ৰুমত। এতিয়া এইপিনে আছে আমাৰ ৰুম, এইবোৰ কাপোৰ মেলি থোৱা আছে। আৰু মই বহি আছোঁ বৰ্তমান এটা মন্দিৰত, খুব সুন্দৰ মন্দিৰ হয় এইটো। আৰু এইটো কিবা মন্দিৰ হয়, ইয়াতে বেংকো এটা আছে কাষতে। এইটো মন্দিৰো এটা আছে, মই দেখুৱাই দিছোঁ বাৰু অলপমান। আৰু এইটো কি শিৱ মন্দিৰ হয়তো। এইটো মন্দিৰ মানে ভাল লাগিছে এটা কাৰণত, 3টা পেণ্ডেল কৰিলোঁ নে 4টা পেণ্ডেল কৰিলোঁ বা পাঠশালাৰ পৰা ওলোৱাৰ পিছত। মানে কি হয়, মন্দিৰৰ ওচৰত থাকিবলৈ পাইছোঁ, সেইটো কাৰণে ভাল লাগিছে। গোটেইকেইটা পেণ্ডেলতে মন্দিৰ পাইছোঁ, সেইটো কাৰণে ভাল লাগিছে বহুত। আৰু আজি আমাৰ ফাৰ্ষ্ট নাইট দিছে দীপাৱলী। তো মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি থৈ দিব ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাবলৈ, আৰু লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব। তো আমাৰ ৰুমৰ ওচৰতে এখন মানে বিহু মঞ্চ আছে, এয়া চাওক, পিপলিবাৰী ৰাজহুৱা মঞ্চ। তো এইখনত চাগে বিহুৰ টাইমত বিহু ফাংচন পাতে ইয়াতে। তো আৰু এইটো মন্দিৰটো হয়, মই যিটো মন্দিৰৰ কথা কৈছিলোঁ, খুব ডাঙৰ মন্দিৰ। কি মন্দিৰ হয় মই নাজানো। সেইটো এটা বেংক হয়। তো এইখিনি আৰু খুব সুন্দৰ এটা পৰিৱেশ, ভাল লাগিছে আচলতে। এইখিনি জেগাও খুব ধুনীয়া, ভাল লাগিছে আহি পেলাই। আৰু আমি ইয়াতে 3 দিন থাকিম, 13, 14, 15 আহিব, সকলোৱে লগ পাম, ভাল লাগিব। তো গাইজ বৰ্তমান গৈ আছোঁ এতিয়া ভাত খাবলৈ, ৰুমৰ পৰা ওলাই দিলোঁ। এতিয়া বাজিলে 1:50 হ'ল। তো ভাত খাবলৈ গৈ আছোঁ। আৰু এই লগৰ কেইজন চব ভাত, এইটো কি হাতত, কি এইটো আচাৰ হয়, আমি ভাতেদি খাম এতিয়া। তো গৈ আছোঁ সকলোৱে ভাত খাবলৈ এতিয়া। তো এইজনক চাওঁ না, দাঢ়ি কি বনাইছে। কিয় ক'বলগীয়া থাকে তোমাৰ? ক'বলগীয়া বহুত থাকে, বৰ্তমান নাই। বৰ্তমানতো গৈ আছোঁ, অলপ পিছত গৈ আছোঁ ভাত খাবলৈ। বৰ্তমান আমি যাবলৈ ওলালোঁ শ্ব'লৈ। এতিয়া মোৰ লগৰকেইটা গ'লে, সদায় মই ডেইলি লেট হৈ থাকোঁ। তো বৰ্তমান গৈ থাকোঁ এতিয়া। আজি আমাৰ ফাৰ্ষ্ট শ্ব' আছে, দীপাৱলী দিব, আৰু যোৱাকালিৰ দৰে নাটিকা হ'ব। তো যদি নাটিকাৰ ক্লিপ দিবলৈ পাৰোঁ তেতিয়াহ'লে দি দিম। তো চাই থাকিব ভিডিঅ'টো, এণ্ডিঙলৈ চাই থাকিব। তো গৈ থাকোঁ, মোৰ লগৰকেইটাই গ'লে মইহে লেট, গৈ থাকোঁ, বাই। গাইজ বৰ্তমান ৰেডি হৈ গ'লোঁ মই, নাটিকাৰ কাৰণে ফুল ৰেডি। আজিও নাটিকা আছে আমাৰ দীপাৱলী ঘৰখনত। তো ৰেডি, বলেণ্ডাৰ ৰেডি। আৰু এয়া ছেট উঠোৱা থোৱা আছে, যিহেতুকে মানে ডাইৰেক্ট নাটিকা শেষ হোৱাৰ লগে লগে চিন আছে, সেইটো কাৰণে। আৰু এইখনত আমাৰ নাটিকা, ফাৰ্ষ্ট নাটিকা এইখন ষ্টেজত হ'ব। তো ৰেডি হৈ আছোঁ, দেখুৱাই যাম কি কৰোঁ, কি নকৰোঁ, সকলো দেখুৱাই যাম, চাই থাকিম। তো বৰ্তমান সকলো ৰেডি হৈ আছে, আৰু আমাৰ এইজন ৰেডি, মোবাইল চাই আছে। চিন আছে, তেওঁৰ মোবাইল চিন আছে। ইমান মোবাইল চাই থাকে এইকেইজনে, ময়ে কমকৈ মোবাইল চাওঁ গাইছ। কেলে মই কমকৈ নাচাওঁ নেকি?
বৰ্তমান আছোঁ মই বহি, যিহেতুকে মোৰ চিন নাই আৰু এতিয়া মই এটা বস্তু দেখুৱাবলৈ গৈ আছোঁ, যিবিলাক মানে মিউজিকত বাহিৰ সুৰ দিয়ে, মিউজিক কৰে, সেইবোৰ দেখুৱাবলৈ যাম। হামিং ক'ৰ পৰা কেনেকৈ কি কৰে, তো সেইবোৰ দেখুৱাবলৈ গৈ আছোঁ। তো চাই থাকক ভিডিঅ'টো। আৰু এইজন আহি উপস্থিত উকিলৰ কাৰণে পূৰা সাজি কাচি একদম চুলি বোলে পকাব, মানে বুঢ়া উকিল হ'ব যে, সেইটো কাৰণে। তো দেখুৱাবলৈ গৈ আছোঁ হামিং কেনেকৈ দিয়ে, বাহিৰ সুৰ ক'ৰ পৰা কেনেকৈ কি কৰে, তো সকলো দেখুৱাই যাম, চাই থাকক। দিনৰ কাৰণে কেনেকৈ চুলি পকাই চাওকচোন। এই পাউডাৰ লৈছে তলত আৰু এয়া চুলি পকাই আছে। পকিবনে চুলি? পকিব, লাইটৰ পোহৰত বেছি উজ্জ্বল লাগিব। তো চুলি যে পকাই বুঢ়া হ'বৰ কাৰণে, তো কেনেকৈ পকাই এইটো চাওকচোন। আকৌ একালাৰে অহা নাই যে, পাতলাকে লগাও, গান নাই আকৌ পাছত। গানৰ কাৰণে অলপমান পাতলকৈ লগাব বোলে। আৰু এইজন লাইটিং কৰি থাকে ষ্টেজৰ কাৰণে, এইবোৰ চিন চলি আছে এতিয়াতো। এই লাইট কৰি আছে, কেনেকৈ কিমান মানে মাথা মাৰিবলগীয়া হয়। আৰু এয়া চাওকচোন বাহিৰ সুৰ যে দিয়ে, ক'ৰ পৰা দিয়ে, ইয়াৰ মিউজিক, ইয়াৰ পৰা মিউজিকৰ গোটেই মানুহ ইয়াতে বহি থাকে, ইয়াৰ পৰা সকলো কাম হয় মিউজিকৰ। আৰু ইয়াৰ এতিয়া ফাইটিং চলি আছে আৰু ইয়াৰ দাদাজনে লাইট কৰি আছে। চাওক না, লাইটটো মানে আপ ডাউন হৈ থাকিব লাগিব যে, আপ এণ্ড ডাউন, সেইটো কাৰণে হাতখন এনেকৈ আছে। তো কিমান মাথা মাৰিবলগীয়া হয়। তেওঁলোকে যে থিয়েটাৰ চলি থকাৰ মাজতে যে পপকৰ্ণ খায়, বাদাম খায়, সেই মানুহবোৰ ক'ত থাকে হয়তো বহুতেই নাজানে। সেই মানুহবোৰ ষ্টেজৰ তলত থাকে, দিনতে বনাই আনি সিহঁতে ৰাতি বিকে। তো এয়া ছেট উঠাই আছে, ছেটিংছৰ বস্তুবোৰ আপোনালোকক যোৱা ভিডিঅ' এটা দেখাইছোৱে মই, যে কিমান কষ্টকৰ সিহঁতৰ জল্দি কৰিব লাগে। তো এয়া আৰু ছেটিংছৰ কাম। তো গাইজ এয়া চাওক, মানে এইটো ঘৰত বাহিৰৰ পৰা পোহৰ পেলাবৰ কাৰণে এইটো ইয়াৰ পৰা লাইট ফিটিং কৰা হৈছে। তো এনেকৈ কিছুমান বস্তু কৰা হয় ছেটিংছৰ। তো গাইজ বৰ্তমান আমি আহি পালোঁ ৰুম আমাৰ। তো শ্ব' খতম হ'ল, এতিয়া বাজিলে 11:50। তো ভাত খাই এতিয়া ধুনীয়াকৈ আহি গ'লোঁ ৰুমলৈ। তো আমাৰ যি দীপাৱলী আছিলে ফাৰ্ষ্ট ডে আজি ইয়াতে, তো এটা শ্ব'ই কৰিছে। তো বৰ্তমান ৰুমলৈ আহিলোঁ, এতিয়া গা পা ধুই ধুনীয়াকৈ শুই দিম। তো নেক্সট ব্লগত লগ পাইছোঁ সকলোকে, আজিলৈ আহিছোঁ। তো বাই বাই।